ডিচেম্বৰ মাহৰ সেই ঠাণ্ডাৰ ৰাতি নলবাৰী গুৱাহাটী হাইৱেত ঘন কুঁৱলীৰে আবৃত হৈ আছিল। ৰাতি প্ৰায় 12 বাজিছিল আৰু বাছ ষ্টপত মেট্ৰ' এজন ব্যক্তি থিয় হৈ আছিল, ৰাহুল। গোটেই দিনটো অফিচৰ কামৰ ফলত ৰাহুল ভাগৰুৱা হৈ পৰিছিল। এতিয়া মাত্ৰ ৰাহুল নিজৰ ঘৰলৈ যাব বিচাৰিছিল। কিজানি ময়ে ইয়াত অকলেই আছো, ৰাহুল নিজেই নিজক ক'বলৈ ধৰিলে। তেনেতেই পিছৰ পৰা শব্দ শুনিলে। বাছৰ অপেক্ষা কৰি আছা? ৰাহুল ঘূৰি চালে। এজন বুঢ়া ব্যক্তি থিয় হৈ আছিল। হয়, মই নলবাৰীলৈ যোৱা বাছখনলৈ অপেক্ষা কৰি আছো। সেই ব্যক্তিগৰাকীয়ে হাঁহিলে আৰু ক'লে, এই সময়ত সেইখন বাছত নাযাবি। সেইখন বাছ এতিয়া কেতিয়াও নিজৰ লক্ষ্যলৈ গৈ নাপায়। এইখিনি কৈ ব্যক্তিগৰাকীয়ে আন্ধাৰলৈ গুচি যায়। ৰাহুলৰ সেই ব্যক্তিগৰাকীৰ কথাসমূহ বহুত পৃথক লাগিছিল, কিন্তু তেতিয়াই দূৰৰ পৰা বাছ অহা দেখিলে। নলবাৰীলৈ যোৱা বাছখন লাহে লাহে ৰাহুলৰ কাষত ৰৈ গ'ল। ৰাহুল ততালিকে সেই বাছখনত উঠি গ'ল। গাড়ীখনৰ ভিতৰত এজন মাত্ৰ পেছেঞ্জাৰ আৰু ড্ৰাইভাৰ আৰু কণ্ডাক্টৰ কথা পাতি পাতি গৈ আছিল। বাছখন পাই ৰাহুলৰ অকণমান শান্তি পালে। কুঁৱলীৰ মাজেৰে লাহে লাহে সেই বাছখন আগবাঢ়িব ধৰিলে। খন্তেক সময় পিছত ৰাহুলে অনুভৱ কৰিলে যে বাছৰ ভিতৰত ঠাণ্ডা বাঢ়ি গৈ আছে। সন্মুখৰ ছিটখনত এজন পেছেঞ্জাৰ বহি আছিল, যি একেৰাহে ৰাহুললৈ চাই আছিল। আপুনি কলৈকে যাব? ৰাহুলে সেই ব্যক্তিগৰাকীক সুধিলে, কিন্তু সেই ব্যক্তিগৰাকীয়ে কোনো ধৰণৰ উত্তৰ নিদিলে। ৰাহুল বাহিৰলৈ চালে। বাহিৰত বহুত আন্ধাৰ, কুঁৱলী আৰু বাছৰ লাইটৰ বাহিৰে বাহিৰত একোকে দেখা পোৱা নাছিল। বাছ গৈ আছিল, কিন্তু ৰাস্তাত কোনো ধৰণৰ দোকান, ধাবা, আনকি কাৰো ঘৰো দেখা পোৱা নাছিল। ৰাস্তাত কেৱল সেই বাছখন চলি গৈ আছিল। শুনকচোন, ৰঙিয়া কেতিয়া পাব? ৰাহুলে সুধিলে। এতিয়া আৰু কোনো ঠাই নাপায়। এইখন বাছ চিধাই গৈ থাকে। চিধাই? কিন্তু কলৈ? ৰাহুলে সুধিলে। য'ত সকলোৰে লক্ষ্য একেই। খন্তেক সময় পিছত ৰাহুল যেতিয়া সন্মুখলৈ চালে, ৰাহুল আচৰিত হৈ গ'ল। যিগৰাকী ব্যক্তি সন্মুখৰ ছিটত বহি আছিল, এতিয়া সেইগৰাকী ব্যক্তি ৰাহুলৰ কাষত। মানুহজন দেখিবলৈ বহুত ভয়ানক হৈছিল। জাগা জাগাৰ পৰা তেজ ওলাই আছিল। ময়ো এদিনাখন তোমাৰ দৰে এইখন বাছত উঠিছিলো। 10 বছৰ আগতে এইখন বাছত উঠিছিলো। আজিলৈকে নামিব নোৱাৰিলো। বাছখনৰ স্পীড হঠাতেই বাঢ়ি গ'ল আৰু বাহিৰত কুঁৱলী আৰু বেছি ঘন হৈ পৰিল। তুমি মোক যাবলৈ কেলেই দিয়া নাই? ৰাহুলে চিঞৰিলে। ব্যক্তিগৰাকীয়ে ক'লে, মোক মুক্তি লাগে। প্ৰতিদিনে এজনকৈ ব্যক্তি এই বাছখনত উঠে আৰু মই অপেক্ষা কৰি আছো কোনোবাই
মোৰ ঠাই লৈ লওক। যদি তুমি মোক মুক্তি দিব পাৰা তেতিয়াহ'লে তুমি যাব পাৰিবা। মুক্তি? কিন্তু কেনেকৈ? তুমি মাত্ৰ এবাৰ কৈ দিয়া, মই তোমাৰ ঠাই ল'ম। ৰাহুল চকু মুদিলে আৰু ক'লে, ঠিক আছে, মই তোমাৰ ঠাই ল'ম। বাছখন হঠাতেই ৰৈ গ'ল আৰু সেই ব্যক্তিগৰাকী বতাহত নোহোৱা হৈ গ'ল। এতিয়া গোটেই বাছখনৰ ভিতৰত অকল ৰাহুল আছে। যেতিয়া ৰাতিপুৱা বাছখন নিজৰ লক্ষ্যত গৈ পাইছিল, বাছখনৰ পিছৰ চিটত নতুন ব্যক্তি ৰাহুল। সেই বাছখন প্ৰতিদিনাই সেই একেটি ৰাস্তাৰে গৈ থাকে। প্ৰতিদিনাই নতুন ব্যক্তি বাছখনত উঠে আৰু কেতিয়াও নিজৰ লক্ষ্য গৈ নাপায়।